নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আশা কৰিছো সকলো ভালে আছে আজি মই লৈ আহিছো একেটা ভিডিঅ'তে 5টা বেন্টো কেক আৰু গোটেই কেক কেটা মই কেনেকৈ বনাইছো হেয়া আপোনালোকে হেকলৈকে চালে দেখিব আৰু আশা কৰো আপোনালোকে যদি মোৰ পেজত চাই আছে তেতিয়া হলে পেজটো ফলো কৰিবলৈ নাপাহৰিব আৰু যদি হে ইনষ্টাত চাই আছে তেতিয়াও ফলো কৰিব আৰু যদি হে ইউটিউবত চাই আছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো আৰু এয়া হৈছে প্ৰথমটো বেন্টো কেক আৰু এই কেকটো বনাইছিলো মই এবছৰীয়া এটা লৰাৰ কাৰণে আৰু মাকে যেনেকৈ লিখিবলৈ দিছিলে কেকটোত মই তেনেকৈ লিখি দিছো হ্যাপি ওয়ান আৰু ওপৰত বেলুন কেইটামান দিবলৈ গলে আৰু মই ৰঙানীলা কেইটামান বেলুন দি দিছো কেনে লাগিছে জনাব এটো ফাৰ্স্ট কেক আৰু কোনটো কেক আটাইতকৈ বেছি ভাল লাগিছে হেয়াও আপোনালোকে কমেন্ট কৰি জনাব বুলি আশা কৰিলো এয়া হৈছে কেকৰ ফাইনেল লুক আৰু দ্বিতীয়টো কেক হৈছে মই এটো বনাইছো যিজন মাহ মৰাৰ পৰা মোক এটা কেক অৰ্ডাৰ কৰিছিলে আৰু সেই কেকটোৰ লগতে এটো মই গিফট হিচাপে পঠিয়াছো যিহেতু মোৰ ভতিজা লৰাই হয় মই গোটেই কেকটো ভালদৰে দেখুৱা নাই কেনেকৈ বনাইছো কাৰণ গোটেই কেকবোৰ প্ৰায় একেই হয় আৰু এটো হৈছে দ্বিতীয়টো কেক কেনে লাগিছে জনাব ওপৰটো হ্যাপি বাৰ্থডে লিখি দিছো আৰু এয়া হৈছে কেকৰ ফাইনেল লুক এটো হৈছে তৃতীয়টো কেক আৰু তৃতীয়টো কেক আৰু চতুৰ্থ কেক দুইটা মোক ওচৰৰ ভন্টি এজনীয়ে বনাবলৈ দিছিলে আৰু কেক দুটা দিছিলে এটা পাৰ্পল কালাৰ আৰু এটা পিংক কালাৰ আৰু পিংক কালাৰ কেকটো মই প্ৰথমে বনাই আছো ওপৰতে পিংক কালাৰ দিয়ে মই হ্যাপি বাৰ্থডে লিখিলো আৰু ওপৰত সৰু সৰু ফুল কেইপামান বনাই দিছো আৰু ফুলৰ মাজতে মই ইয়েলো কালাৰ দি ফুলপা যাতে আৰু অলপ ধুনিয়া লাগে সেই কাৰণে মই অলপ ইয়েলো কালাৰ দি দিছো আৰু তাই গোটেই কেক দুটাৰ কাৰণে মোক ফটো দুখনো পঠাইছিলে আৰু ফটো থকাৰ দৰে কেকটো বনাব দিছিলে আৰু কেকটো মই পিছত জুখিও দিছিলো মানে কিমান হয় বেন্টো কেকটো আৰু কেকবোৰ নুজুখিলে মানে মানুহে বিশ্বাস কৰিবলৈ টান পায় যে ইমানখিনিয়ে হৈছে গতিকে মই জুখি দিও এয়া হৈছে 236 গ্ৰাম আৰু কেকবোৰ প্ৰায় বেন্টো কেকবোৰ প্ৰায় এনেকুৱা ওজনৰে হয় আৰু এটো হৈছে কেকৰ ফাইনেল লুক আৰু এতিয়া আহো চতুৰ্থটো কেকলৈ আৰু এই কেকটো মই হে যে কৈছিলো পাৰ্পল কালাৰত বনাব দিছিলে গোটেই কেকটো মই দেখুৱা নাই বনোৱাটো আৰু কেকটো মই যেটো বেন্টো বক্স হয় বেন্টো বক্সত ভৰালো তাৰ পিছত ওপৰত ডিজাইন কৰি আছো প্ৰথমে হ্যাপি বাৰ্থডেটো লিখি লৈছো তাৰ পিছত তাই যেনেকুৱা ডিজাইন কৰিছিলে আৰু সেই ডিজাইনটো কৰিবলৈ মোৰ ওচৰত পেলেট নাইফ নাছিলে মানে এটো ডিজাইনটো পেলেট নাইফেৰে মই আগতে কৰা দেখিছো ভিডিও বিলাকতো আৰু সেই কাৰণে মই এখন কেচি লৈছো আৰু কেচিখনেৰে মই এটা ডিজাইন কৰিবলৈ চেষ্টা কৰিলো যাতে ফুল নিচিনা লাগে প্ৰথমে সৰু সৰুকে যেটো হুইপ ক্ৰীম থাকে সৰু সৰুকে মই দি ললো তাৰ পিছত কেচিখনেৰে এটা ডিজাইন কৰি দিছো আৰু মাজত আকৌ ইয়েলো কালাৰে দি দিছো ফটোখনত থকাৰ নিচিনাকৈ এটো মই নতুনকে কৰি আছো আৰু এই কেকটো মই জুখিছিলো এটো 230 গ্ৰাম হৈছিলে এয়া হৈছে কেকৰ ফাইনেল লুক এটো চতুৰ্থটো কেক আৰু পঞ্চমটো কেক মই বনাবলৈ গৈ আছো আৰু পঞ্চমটো কেক মই বনাইছিলো মোৰ স্কুলৰে ছাৰ এজনৰ কাৰণে আৰু হে বাৰ্থডে আছিলে আৰু এয়া কেকটো মই ওপৰত এটা হৰুকে ডিজাইন কৰিছিলো পিছে ডিজাইনটো নুঠিলেগৈ কাৰণ ওপৰত মই আকৌ বেলেগ এটা ডিজাইন কৰিলো কেকৰ বক্সত ভৰোৱাৰ পিছতে বেলেগ এটা ডিজাইন কৰি আছো আপোনালোকে ভিডিওটো চালেই দেখিব খুব লাইট কালাৰত বনাইছো যেহেতু মানে ডাঙৰ মানুহৰ বাৰ্থডে আৰু সেই কাৰণে মই লাইট কালাৰতে দিয়াটো পছন্দ কৰো আৰু যেটো লিফ নজল থাকে হেতুৰে মই এটা ডিজাইন কৰিলো ফুলপা বনাই দিলো আৰু মাজত মই ৰেড জেল কালাৰ দি দিছো আৰু ভিতৰটো মই হ্যাপি বাৰ্থডে টু ৰেড জেল কালাৰে লিখি দিলো যাতে কেকটো অকনমান ভাল লাগে উজ্জ্বল লাগে আৰু এয়া হৈছে কেকৰ ফাইনেল লুক আশা কৰো গোটেই ভিডিওটো চাই ভাল পালে আৰু গোটেই কেক কেটাৰ ভিতৰত কোনটো ভাল লাগিছে জনাবলৈ নাপাহৰিব সকলোৱে মেছেজ কৰিব বুলি আশা কৰিলো আজিলৈ আহো বাই বাই